কিবা অফার লাগাবো নাকি? অফার লাগাম, পুরা অফার লাগাম। আমি নতুন দোকান খুলিছো, রমজান উপলক্ষে রমজানত অফার থাকিব 100 বার 100 বার। হঠাৎ নীলবাগানত ইমান ধুনীয়া এখন দোকান মুকলি কৰিছে আপোনালোকে ইলেক্ট্ৰনিক দোকান। এখনত কি সুবিধা দিব গ্ৰাহক? আপুনি পাব ফাৰ্ষ্টত আপোনাৰ বাজাজ ফাইনেন্স আছে, আমাৰ লগত এপ HDB আছে আৰু স্যামসাং ফাইনেন্স আছে। তিনিটা ফাইনেন্সৰ সুবিধা আছে। আপোনাৰ ডাউন পেমেণ্ট জিৰ' ডাউন পেমেণ্টৰ জিৰ' ডাউন পেমেণ্ট যদি বিচাৰে, জিৰ' ডাউন পেমেণ্ট দিলে আপোনাৰ কি হ'ব, অলপ আপুনি যেতিয়া পইচাটো পেমেণ্ট কৰিব তেতিয়া অলপ বেছি লাগিব, আৰু অলপ ডাউন পেমেণ্ট দি দিলে আপোনাৰ বেছি পইচা দিব নালাগে। কোম্পানীয়ে যদি আপোনাৰ জিৰ' পেমেণ্ট দিয়ে তেনেহ'লে আপোনাৰ পইচা অলপ বেছি ল'ব, আৰু অলপ ডাউন পেমেণ্ট দি দিলে আপোনাৰ পইচাটো কমি আহিব, মানে এমআইটো কমিব আৰু এমআইটো বাঢ়িব। এইটোৱে আজি যিহেতু ওপেনিং হৈছে আপোনালোকে কিবা সুবিধা দিছে নেকি? আমাৰ তাতে আজি অফাৰ আছে নেকি কিবা? অফাৰ মতলব আপোনাৰ জিৰ' পেমেণ্ট ডাউন পেমেণ্ট আজি দিছোঁ 5টা কাষ্টমাৰ জিৰ' ডাউন পেমেণ্ট, আৰু জিৰ' পেমেণ্টৰ বহুত কাষ্টমাৰ আহি আছে আপোনাৰ বেলেগ বেলেগ লোৱাৰ কাৰণে। আপোনাৰ যেনে বাজাজ ফাইনেন্স হওক, স্যামসাং ফাইনেন্স, HDB, ক্ৰীড়া ফাইনেন্স। আমাৰ তাত অল প্ৰডাক্ট আছে। আপোনাৰ চিলাই মেচিন পাব, AC, কুলাৰ, DC কুলাৰ, ভল্টাছ ডিপ ফ্ৰিজ, বেটাৰী 4-5টা কোম্পানী বেটাৰী পাব। মোবাইল আপোনাৰ MI, ৰিয়েলমি, অপ্পো, ভিভো, আইফোন। তাৰপিছত ৰমজান মাহ আহি আছে, মুছলমান মানুহৰ কাৰণে ফ্ৰিজৰ যথেষ্ট প্ৰয়োজন হয়। এই ক্ষেত্ৰত আপোনালোকে কিবা অফাৰ লগাব নেকি? অফাৰ লগাম, পুৰা অফাৰ লগাম। আমি নতুন দোকান খুলিছো, ৰমজান উপলক্ষে ৰমজানত অফাৰ থাকিব 100 বার 100 বার অফাৰ। ঠিক আছে। ফ্ৰিজ কি ক'লে? ফ্ৰিজ আপোনাৰ LG থাকিব, স্যামসাং, ৱালপুল, গডৰেজ আপোনাৰ, আৰু তাৰপিছত লয়াৰ থাকিব। থেংক ইউ।